হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰুমা, মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত জহা কোমোৰাৰ লগত হাঁহৰ মাংসৰ ৰেচিপি। তেনেহ'লে আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই জিৰা আৰু গোটা জালুক এনেকৈ লৈ লৈছোঁ, লগতে আদা নহৰু আৰু কেঁচা জলকীয়াও ল'লোঁ। আটাইখিনি মই মিক্সিত ভালদৰে মাৰি ল'লোঁ আৰু এতিয়া মই জহা কোমোৰাখিনি এনেকৈ কাটি ল'ম। জহা কোমোৰাৰ পিচকেইটা অলপ ডাঙৰ ডাঙৰকৈ ৰাখিম আৰু সকলোৰে আচলতে নিজৰ নিজৰ পচন্দ, যোনে যেনেকৈ ভাল পায় তেনেদৰে বনাব পাৰে। আৰু হাঁহৰ মাংসও বহুতে বহুত ধৰণেৰে বনায়। আজি মই এনেকৈ জহা কোমোৰাৰ লগত বনাই দেখাম। যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব। এয়া মই আলু কোমোৰা আটাইখিনি লৈ ল'লোঁ আৰু লগতে মই পিঁয়াজখিনিও এনেদৰে কুটি ল'লোঁ। আৰু এতিয়া মই মাংসখিনি প্ৰথমতে মেৰিনেট কৰি ল'ম। আৰু ইয়াত দিছোঁ মই এটা সৰু পিঁয়াজ আৰু লগতে আদা নহৰু জিৰা জালুকৰ পেষ্টখিনি। ইয়াত মই আটাইখিনি একেলগতে নিদিওঁ, সৰু চামুচেৰে 2 চামুচ দিছোঁ আৰু বাকীখিনি পিছত দিম। আৰু এতিয়া দিলোঁ ইয়াত জিৰা গুড়ি অকণমান, লগতে ধনিয়া গুড়ি অকণমান আৰু জালুকৰ গুড়ি অকণমান, আৰু লগতে দিলোঁ মই অকণমান গৰম মছলা গুড়ি আৰু ৰেড চিলি পাউডাৰ। আৰু ইয়াতে মই অকণমান কেঁচা তেল ব্যৱহাৰ কৰিছোঁ, তেতিয়া আটাইখিনি সানি ল'লে গোন্ধটো খুব ধুনীয়া ওলায়। আৰু ইয়াত মই একেলগতে নিমখ আৰু হালধিও প্ৰয়োজন অনুসৰি দি দিলোঁ। এতিয়া আটাইখিনি মই এনেদৰে মিক্স কৰি ল'ম। এতিয়া মই কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই ডালচিনি, ইলাচি আৰু লং দি দিলোঁ। আৰু লগতে মই এতিয়া দিলোঁ কুটি লোৱা পিঁয়াজখিনি। এতিয়া আটাইখিনি পিঁয়াজ ভালদৰে ৰঙচুৱা পৰাকৈ ভাজিব লাগিব। দেখিছে পিঁয়াজখিনি ৰঙচুৱা পৰিলে। আৰু এতিয়া মই ইয়াত দি দিলোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। মাংসখিনি এনেদৰে প্ৰথমতে অকণমান ভাজি ল'ব লাগিব। আৰু ইয়াত যিহেতুকে মই মেৰিনেট কৰি থওঁতে অকণমান নিমখ দিছিলোঁ আৰু মই মাংসখনত পিছত অকণমান পানী ব্যৱহাৰ কৰিম, একদম ড্ৰাই ফ্ৰাই নকৰোঁ। সেইকাৰণে এতিয়া ইয়াত মই আৰু অকণমান নিমখ দি দিম। নিমখটো আপোনালোকে চাই ল'ব প্ৰয়োজন অনুসৰি কিমানখিনি দিব লাগে। আৰু ইয়াত মই অকণমান হালধিও দি দিলোঁ। হালধিটো এতিয়া বাৰু অপশ্যনেল হয়, যদি আপোনালোকে প্ৰথমতে বেছিকৈ দিয়ে তেতিয়াহ'লে পিছত নিদিলেও হ'ব। এনেদৰে মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব। আৰু হাঁহৰ মাংসটো সিজিবলৈ অকণমান টাইম লাগে। আৰু ইয়াত মই দি দিলোঁ আদা নহৰু জলকীয়া জিৰা গুড়ি আৰু জালুকৰ গুড়িৰ পেষ্টখিনি, যিখিনি মই এক্সট্ৰাকৈ অকণমান থৈ দিছিলোঁ সেইখিনি মই এতিয়া ইয়াত দি দিলোঁ। এতিয়া আটাইখিনি ভালদৰে ভাজি ল'ব লাগিব। দেখিছে মছলাখিনিৰ লগত মাংসখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া মই ইয়াত ঢাকনিখন দি মাংসখিনি সিজিবলৈ দিম। ঢাকনিখন উঠাই মই মাংসখিনি ভালদৰে এবাৰ লৰাই দিলোঁ। আৰু অলপ সময় এনেকৈ লৰাই ভাজিব লাগিব। যিহেতুকে মাংসখিনি সিজিবলৈ অকণমান টাইম লাগে,
গতিকে আমি অলপ সময় এনেকৈ ঢাকি ৰাখি মাংসখিনি সিজিবলৈ দিব লাগিব। জুইটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিলেই হ'ল। এয়া দেখিছে মই আকৌ ঢাকনি উঠাই মাংসখিনি ভাজি আছোঁ আৰু ইয়াৰ পৰা মাংসৰ যিখিনি তেল থাকে সেইখিনি লাহে লাহে ওলাই আহিবলৈ ধৰিছে। ইয়াত মই এতিয়া দি দিলোঁ আলু আৰু কোমোৰাখিনি। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু লৈ ভালদৰে ভাজি আকৌ মই ঢাকনি দি সিজিবলৈ দিম। ভালদৰে আলু কোমোৰা আৰু মাংস মিক্স হৈ ফ্ৰাই হৈ গৈছে। ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি পানী দিম। মাংসখন মই বহুত বেছি জোল নকৰোঁ, অকণমান গ্ৰেভি হিচাপত ৰাখিম, যিহেতুকে হাঁহৰ মাংসৰ গ্ৰেভিটো খাই ভাল লাগে। আপোনালোকে নিজৰ অনুমান মতে প্ৰয়োজন অনুসৰি পানীটো দি দিব। এয়া মই আকৌ ঢাকনি দি দিলোঁ আৰু আঞ্জাখন ভালদৰে উতলিবলৈ দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ আহি থকা ভিডিঅ'বোৰ সময়মতে পাই যাব। মোৰ হাঁহৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল আৰু ইয়াত মই এতিয়া দি দিছোঁ কুটি লোৱা ধনিয়াখিনি। ধনিয়াখিনি আঞ্জাখন নুমাবৰ সময়ত দিলে খাবলৈ বৰ সোৱাদ হয় আৰু গোন্ধটো খুবেই ধুনীয়া ওলায়। এনেদৰে গৰমে গৰমে হাঁহৰ মাংসৰ আঞ্জাৰ সোৱাদ আপোনালোকেও লৈ চাবচোন। যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব। আজিলৈ মোৰ ভিডিঅ' এইখিনিয়ে আছিল। মই পুনৰ আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।